হয় বন্ধুসকল, এইজনে সেই কণমানি আছিলে যি আজি 1.5 মাহ 2 মাহ আগত মই ভিডিঅ' এটা কৰিছিলোঁ। বহুতে সঁহাৰি জনাইছিলে, বহুতে দুখ প্ৰকট কৰিছিলে যে এনেকুৱা বাচ্চা এজন এনেধৰণৰ বেমাৰ এটা লৈ আজি ট্ৰেইনত কিয় ঘূৰি আছে। তো আপোনালোকৰ বহুত ভাল সঁহাৰি তাত পাইছিলোঁ, বহুতে শুশ্ৰূষা কৰিম বুলিও আগবাঢ়ি আহিছিলে। মই লখিমপুৰলৈ বুলি এইখন ট্ৰেইনত উঠাৰ প্ৰায় এঘণ্টাৰ পিছত পুনৰ মাকৰ সৈতে কণমানি ল'ৰাটোক পালোঁ। মোৰ মৰম তথা শ্ৰদ্ধাৰ ফলোৱাৰ্ছ ছাবস্ক্ৰাইবাৰসকল, আপোনালোকক জনাবলৈ পাই মই অত্যন্ত সুখী যে এইজন বাচ্চা বৰ্তমান অচিন বেমাৰটোৰ পৰা 90% সুস্থ হৈ উঠিছে। মোৰ আগৰ ভিডিঅ' চাই কণমানিজনৰ ঘৰতে ভগৱানৰূপী লোক এজন উপস্থিত হৈ কিছু ঔষধ পাতি দিয়াৰ পিছত বাচ্চাজন সুস্থ হৈ অহা বুলি মাকজনী আজি উল্লেখ কৰিছে। তো আজি সুস্থ হৈছে বাচ্চাজন, সেইটোৱে ভাল লাগিল। এই ভৰিটো অৱস্থা নাছিল, এতিয়া বহু পৰিমাণে ভাল পাইছে বাৰু। তো ভাল লাগিল আজি দেখি পেলাই, ভাল লাগিছে। বাচ্চাটোৰ বাবে বহুতো মানুহে দুখ প্ৰকাশ কৰিছিলে, বহুতো বেজাৰ মনেৰে এই ভিডিঅ'টো চাইছিলে আৰু প্ৰায় 7,500 মানুহে এই মোৰ যি ভিডিঅ' শ্বেয়াৰ কৰিছিলে। প্ৰায় 7 লাখ মানুহে ভিডিঅ'টো চাইছিলে, হয়নে? তো আজিৰ যুগতো মানৱতা বোলা যে বস্তু এটা আছে, সেইটো এই ভিডিঅ'ৰ জৰিয়তে আমি দেখিবলৈ পাইছিলোঁ। তো আজি ভাল লাগিছে, বাচ্চাজন সুস্থ হৈছে আৰু ভগৱানে সুস্থ কৰিছে। লগতে মই ভাবোঁ যিমান সংখ্যক লোকে এই ভিডিঅ'টো চাই কমেণ্ট কৰিছিলে, লাইক কৰিছিলে বা যিসকল লোকে ভিডিঅ'টো চাইছিলে, প্ৰত্যেকে আশীৰ্বাদ দিছিলে বাচ্চাজনক, যে তেখেতসকলে নিজৰ সন্তানৰ দৰেই মৰম কৰি আশীৰ্বাদ দিছিলে আৰু সেই আশীৰ্বাদৰ ফলতে চাগে বাচ্চাজন আজি সুস্থ হৈছে বুলি মই ভাবিছোঁ। মোৰ লগত আছে কলাগাঁৱৰ পৰা আহিছে, তেখেতৰ পৰা জানিব বিচাৰিম, তেখেতেও এই ভিডিঅ'টো চাইছিলে। তো তেখেতে আজি কি ভাবে? আজি আমি একেখন ট্ৰেইনৰ যাত্ৰী আৰু এইখিনিতে আমি পাইছোঁ, বাচ্চাজনক পাইছোঁ, বাচ্চাৰ মাক আছে আমাৰ ওচৰত। তো আপুনি কি ক'ব বিচাৰে? তাৰমানে দাদা, মই আপোনাৰ ভিডিঅ'টো আগতেও চাইছোঁ, চাই যেতিয়া মই আপুনি কথাখিনি এতিয়া লগ পালোঁ আপোনাক, আজি বহুত ভাল লাগিল। আজি বাচ্চাটো বহুত সুস্থ হৈ উঠিছে। কথাটো এনেকুৱা, মানে আজি গোটেইখিনি মানে ডিটেইলছটো লোৱা হ'ল, আকৌ লগ পালোঁ। আপুনি অলপ আগতে কৈ আছিলে মোক যে বাচ্চাটো এনেকুৱা ভিডিঅ'টো, মই আপোনাকে সুধিছিলোঁ যে ভিডিঅ'টো দাদা আপুনিয়ে কৰিছিল এই মানে কি ফেচবুকত বা ইউটিউবত দিয়াৰ কাৰণে। কিন্তু মই সোধাৰ পিছত বাচ্চাটোক আকৌ আপুনি লগ পালে এতিয়া, কিন্তু খুব আপোনাৰ এটা বেলেগ প্ৰচেষ্টা চলি আছে বাচ্চাটোক এটা ওপৰত লৈ যোৱাৰ কাৰণে, ওপৰত মানে যাতে ভগৱানে ভাল কৰে বা সেইখিনি আমাৰ গোটেই ৰাইজৰ আশীৰ্বাদ আছে। ৰাইজৰ আশীৰ্বাদৰ কাৰণে মানে বাচ্চাটো এতিয়া বৰ্তমান বহুত সুস্থ। আপুনি যিটো হেৰিত দেখাইছিলে ভিডিঅ'টো, সেইটো ভিডিঅ' ময়ো চাইছোঁ, কিন্তু আজি মই মানে ভিডিঅ'টো চাই এনেকুৱা লাগিছে যেন বাচ্চাটো আজি আপুনি বহুত ওপৰলৈকে মানে লৈ যাবৰ কাৰণে সক্ষম হৈছে। মানে বাচ্চাটো ভাল হৈছে সেইটো টাইমত, আৰু অসমৰ ৰাইজৰো সঁহাৰি লাগিব। তো আপুনি বহুত ভাল কাম কৰি আছে, আগলৈকেও কৰি যাওক। ভাল কথা দাদা, আপোনাক মই লগ পাই আজি মোৰো নিজকে ভাল লাগিল, মই বহুত ভাল পালোঁ। গতিকে আপুনি এনেকুৱা কাম কৰি যাওক ৰাইজৰ কাৰণে। মানে এনেকুৱা মানে ইমান এটা পৰিৱেশত মাজত আছোঁ, আজি আমি ট্ৰেইনৰ মাজত লগ পালোঁ, তথাপিও আপোনাক মই লগ পাই হঠাৎকৈ মই মাত দিলোঁ, বোলে দাদা এই আপুনি ভিডিঅ'টো দিছিলে হয়নে, এইটো ভিডিঅ'? আপুনি কৈছে হয়, এনেকৈ লগ পালোঁ। গতিকে বহুত ভাল লাগিছে দাদা, এনেকুৱা আৰু বহুত আগুৱাই যাব দাদা এনেকুৱা। বন্ধুসকল, কিছুমানে ভাবে যে ইউটিউবাৰসকলে পইচা ঘটিবলৈহে ভিডিঅ' বনায় বুলি, কিন্তু কিছুমান ভিডিঅ'ক যেতিয়া ৰাইজে মৰম স্নেহেৰে তথা আৱেগেৰে চাই ভিডিঅ'টোক উচিত মৰ্যাদা দিয়ে, তেতিয়া নিজকে ধন্য যেন লাগে, কষ্টৰ ফল পোৱা যেন অনুভৱ হয় আৰু আগলৈ আৰু ভিডিঅ' বনোৱাৰ সাহস আৰু উৎসাহ পোৱা যায়। মোৰ ভিডিঅ'টোক চাই এনে মন্তব্য দিয়াৰ বাবে কলাইগাঁৱৰ জয়ন্ত কলিতা অসমক আন্তৰিক ধন্যবাদ জনালোঁ। বাচ্চাটো আগতকৈ বহুতখিনি ভাল পাইছে। আগতে যেনেকৈ দেখিছিলোঁ আপোনাৰ, তেনেকৈ মানে নিজৰে মানে বেয়া লাগে। ধৰক লগ পাই থাকোঁ আপোনাৰ, এতিয়া আপোনাৰ বহুতখিনি যথেষ্টখিনি ভাল হৈছে আৰু মানে আগলৈও মানুহে সহায় কৰি মেলি, আৰু মানুহৰ আশীৰ্বাদটো মেইন, সহায় কৰিব লাগে বাচ্চাটোৰ কাৰণে। আপোনাৰ সেইখিনি আৰু ক'ব বিচাৰিছোঁ। বাৰু এতিয়া বাচ্চাজন সুস্থ হৈছে, ইয়াৰ পিছত বাৰু তুমি এজনী মাক হিচাপে তুমি বাচ্চাজনক কি স্কুলত পঢ়াব বিচাৰিবানে? অলপ কৈ দিয়াচোন বাৰু, কি কৰিবা? বাচ্চাজন বৰ্তমান সুস্থ হৈছে, তথাপিও এতিয়াও তুমি ট্ৰেইনত ধৰা ভিক্ষা হিচাপে খুজি কৰিছা, নিজৰ জীৱন নিৰ্বাহ কৰি আছা, যিহেতু বাচ্চাজনৰ দেউতাকে কোনো চোৱা চিতা কৰা নাই বাচ্চাজনৰ, হয়নে? বা তুমি নিজৰো যিহেতু জীয়াই থাকিব লাগিব, তাৰ তাৰণাত তুমি এনেদৰে ট্ৰেইনত ঘূৰিছা, কিবা বিচাৰিছা, হয়নে?
তো এই বাচ্চাজনৰ বাবে তুমি কিবা ভৱিষ্যত কিবা পৰিকল্পনা কৰিছানে? হয় দাদা, মই কৰিছোঁ, কিন্তু পোৱালিটোক ভাল হ'লে স্কুলত লগা মানুহ সেইকাৰণে অলপ এতিয়াতো বহুত দিগদাৰ হৈ আছে মোৰো। আচ্ছা, ইয়াৰ পৰা এইটো বুজিলোঁ যে স্কুলত বিদ্যালয়ত লগাবলৈ টকা পইচাৰ প্ৰয়োজন হয়নে? সেই টকা পইচাখিনি বা এটা সেইটো চিন্তা কৰিছা নেকি? আজিকালিতো চৰকাৰে বিনামূলীয়াকৈ ধৰা শিক্ষা কৰে প্ৰাইমাৰী বা আপাৰ প্ৰাইমাৰী লেভেললৈকে, বা কলেজতো কিছু এনেধৰণৰ ছাত্ৰ ছাত্ৰীক চৰকাৰে সহায় কৰি আহিছে। তুমি আচলতে মই ভাবোঁ তুমি বিদ্যালয়ত ছাত্ৰজনক এই বাচ্চাজনক ভৰ্তি অতি সোনকালে কিন্তু কৰাব লাগিব, এটা বয়স থাকোঁতে কৰাবা, কিয়নো মাক হিচাপে এইখিনি দায়িত্ব তোমাৰ থাকিব লাগিব হয়নে? এনেদৰে ট্ৰেইনত ভিক্ষা খুজি তুমি ঘূৰি ফুৰিলে পিছৰ নিজৰ সন্তানটোৰ কিন্তু ভৱিষ্যত ভাল নহ'ব। তো বাবু কি খবৰ তোমাৰ? বন্ধুসকল, এনেদৰে কণমানিজনৰ লগত বহু সময় অতিবাহিত কৰাৰ পিছত মই বিদায় ল'লোঁ। আপোনালোক সকলোকে পুনৰ ধন্যবাদ জনাইছোঁ। এই ভিডিঅ'টোকো শ্বেয়াৰ আৰু লাইক কমেণ্ট কৰিব বুলি আশাৰে আজিলৈ বিদায় লৈছোঁ। অ'কে, বাই বাই।